দোকান খুলিছোঁ মাত্ৰ ঘৰৰ পৰা মোৰ আগত আহি ইয়াত পাইপ নাই ৰখি আছে। অসম ৱেলকাম টু মাই চেনেল। নতুন দিন এটা নতুন ব্লগলৈ। আজি মই উঠিলোঁ, জাষ্ট সাৰ পাই উঠি এতিয়া মই দোকান যাই আছোঁ। দোকান যাই মুখ চুখ ধুলোঁ, ফ্ৰেছ হ'লোঁ, কিবা এটা খাওঁ, কিবা এটা খাই চিধা দোকান যাওঁ। ডাইৰেক্ট দোকানত যাই আপোনাক লগ পাইছোঁ। টেক কেয়াৰ এণ্ড হেভ এ গুড ডে মেন। দোকান খুলিছোঁ মাত্ৰ ঘৰৰ পৰা মোৰ আগত আহি ইয়াত পাইপ নাই ৰখি আছে। এতিয়া দোকানত আছোঁ, যেনেকৈ আপোনালোকে দেখি আছে, কিন্তু কি হ'ব কেছটো উপায় নাই। বৰষুণ দি আছে, চাব নেকি কেনেকৈ বৰষুণ। এইটো মোৰ দোকানৰ আগৰ ভিউ। সেইখন হৈ গ'ল দালাং হাইস্কুল। মোৰ এড্ৰেছ হৈ গ'ল দালাং হাইস্কুলৰ ফ্ৰণ্টে। চ' সেইটো মোৰ ঘৰ সোমোৱা ৰাস্তা। চ' সেইটো পহৰা ঘৰ। আমাৰ ইয়াত VTV পাৰ্টি বহে কেতিয়াবা ৰাতি মই ডিউটিত আহিলে মই আপোনালোকক দেখাম। এয়াই আৰু এইটো পাব্লিক হেল্থ। তাকে এই দোকানৰ ভিতৰখন। চ' বস্তু চব ভিতৰত আকৌ সোমাই দিলোঁ মই, কাৰণ বৰষুণ দিছে, ভিজিলে চব লোহা বস্তু ভিজিলে খতম হৈ যাব। চ' দাদাই জাল বনাই আছে। এইটো মোৰ দাদা, জয়ন্ত দাদা। মোৰ দোকানত একেলগে থাকোঁ আমি। চ' দোকানখন মোৰ নহয়, চাগে ইন ফিউচাৰ কেতিয়াবা ভৱিষ্যত পাৰোঁ যদি দিম। এতিয়া মই এট প্ৰেজেণ্ট নলেজ লৈ আছোঁ, চেলাৰী টাইপত। চেলাৰী লৈ নলেজ লৈ আছোঁ, ট্ৰেইনিং হাৰ্ডৱেৰৰ। চ' যিমান বৰষুণ নিদিয়ক ফেনটো লাগিব। গুড ইভিনিং গাইজ। গধূলি হ'ল, জাষ্ট উঠিছোঁ, টোপনি মাৰি আছিলোঁ, জাষ্ট উঠিছোঁ। গাটো ভাল লগা নাই, গাটো বিষাই আছে। কি কৰিব, বেলেগ উপায়ো নাই। চ' অকণমান এনেই
ওপৰ পিনে যাওঁ আজি মিটিঙো আছে আমাৰ সমাবাই আছে সমাবাই মানে কেনেকুৱা সমাবাই মানে আমি 10টামান ল'ৰা ছোৱালী মিলি পিনে সমবায় খুলিছোঁ চ' সেই সমবায় মিটিং হ'ব 100 টকা থওঁ মাহত আমি তাকে আৰু হাই গাইজ গধূলি হ'ল তো ডেইলি ৰুটিন কি কৰিম আৰু ক'তো যাবলৈ নাই লকডাউন চলি আছে ক'তো যাব নোৱাৰিছোঁ ডেইলি ৰুটিনটো কি আৰু ছাতৰ ওপৰত আহি পেলাই কুকুৰ লগত খেলা নে কি কয় সেই কুকুৰ লগত আহিছোঁ এই চেম্বই এইটো কুকুৰটো এই আমাৰ জোচ হৈ থাকে ইমান জোচ অনবৰত জোচ তো ই হ'ল ঠাণ্ডা জেগাৰ হা ঠাণ্ডা জেগাৰ হ'লে ইয়াৰ গৰমত ফাটে ইয়াতে ইয়াৰ লুম বেছি গৰম তো উমানটো ঠাণ্ডা আছিলে ঠাণ্ডা জেগা আছিলে ঠাণ্ডা জেগা এতিয়া আহি পিনে ইয়াৰ গৰমত গাঁৰ ফাটে ইয়াৰ গৰমত এইপিনে 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 আহিপিনে চুচা এইপিনে মই কৈ আছিলোঁ আমাৰ সমবায় আৰু মিটিংটো চ' গৰম লাগিছে পূৰা ঘামি গৈছোঁ বহুত গৰম পৰিছে এইকেইদিন ইমান দিন গৰম পোৱা নাছিলে জুন মাহ যেনে পৰিলে এইকেইদিনমান 3-4 দিন হৈছে ফাটা গৰম পৰিছে ফাটি গৈছে মোৰ চ' আমি কিন্তু সমবায় মিটিং কৰি আছোঁ সেইটো হ'ল কি আমি 10টা 3জনী বা 4জনী ছোৱালী আছে আমি 6টা ল'ৰা আছোঁ আমি 10টাই মিলি আমি 10টা মিলি ডেইলি কি মাহত 100 টকাকৈ থওঁ কি হিচাপত থওঁ বা কোনোবা ল'ব খুজিলে ল'ব পাৰোঁ এইটো আমি কি মেইনলি আমি ৰেজিষ্ট্ৰেশ্যন কৰা হোৱা নাই আমি ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁ মেইনলি আমাৰ আঁচনি যেনে কিছুমান স্বয়ং আঁচনি আছে এবাৰ 2 লাখকৈ দিব বুলি ছুপাৰভাৰ হয় চ' আপোনালোকে সেইটো লাভ উঠাব পাৰে গভৰ্ণমেণ্টৰ 2 লাখকৈ দিব স্বয়ং আঁচনি হায়াৰ ছেকেণ্ডেৰী পাছ মেট্ৰিক পাছ ষ্টুডেণ্টৰ কাৰণে আছে স্বয়ং আঁচনি 2 লাখ টকাকৈ দিব আপোনাক যেনেকৈ আপোনাৰ আগৰবাৰ 30,000 চামথিং 60,000 এনেকুৱা দিছিলে এবাৰ 2 লাখকৈ দিব আপোনাৰ যেনেকৈ মেট্ৰিক আপোনাৰ এজ লিমিট হৈ গ'ল আপোনাৰ 20 या 18 to 40 মই যিমানলৈকে শুনিছোঁ আপোনালোকে 10টা মানুহৰ গোট লাগে 10টা মানুহৰ লোন দিব চৰকাৰে স্বয়ং আঁচনি লোন ছাবচিডি লোন হয় সময়ত ঘূৰাব লাগিব চ' আপোনালোকে কাম কৰি দেখাব লাগিব লোনটো বেয়া নহয় আপোনালোকে চেষ্টা কৰি চাব পাৰে আপোনালোকে গোট খুলিব পাৰে ল'ৰা ছোৱালী মিলি 10টা কি আছে আঁচনি বাদ দিয়ক যিমান দিন হওক আপোনালোকে পইচা জমা কৰিছে মাহত 100 টকা এটা হ'লেও জমা কৰি আছে কেতিয়াবা ইমাৰ্জেঞ্চি মাহত 500 টকা এটা লগা হ'লে ক'ৰবাত যাব লগা আছে ইমাৰ্জেঞ্চি 1000 টকা লাগে বা 2000 টকা লাগে বা 3000 টকা লাগে আপোনালোকে ডাইৰেক্ট তাৰপৰা ল'ব পাৰিব এটা সুবিধা থাকিল ছেকেণ্ড হৈ গ'ল কি অকণ হেৰি থাকিল আপুনি কি আঁচনি মাথা মাৰি থাকিল বা কিবা ক'ৰবাত কিবা মাথা মাৰি থাকিলে কিবা লোন চোনৰ মাথা মাৰি থাকিলে গোট লোনৰ যোনবোৰ আজিকালি গোট লোন বহুত দিয়ে আছে চৰকাৰে চ' আমি চব পঢ়া শুনা ল'ৰা হ'লেও আজি কি কৰি আছোঁ আমি ইয়াত এনেই বহি আছোঁ চ' চৰকাৰে আমাক কি দিছে লোন দিছে চ' লোনটো আমি ফাইদা উঠোৱাটো আমাৰ দায়িত্ব যদি মোৰ চেনেলটো ভাল লাগে মোৰ ব্লগটো চাই আছে প্লিজ লাইক কৰিব আৰু এটা কমেণ্ট কৰিব চ' মই গম পাম যে আপুনি মোৰ ভিডিঅ'টো চাই মোক ভাল পাই আছে বা কি বেয়া পাইছে সেইটো অলপ মোক কমেণ্টছ কৰিব প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব থেংক ইউ ফৰ ৱাচিং মাই চেনেল